তাক কৈছোঁ গৰু পোৱালিটো কিমান দিয়া দিলি বোলে সি নগৰ আগত কৈ গ'ল চাৰি হাজাৰ মোৰ আগত ক'লে 5,500 তাকে 50 টকা আগত খানা 3,000 টকা মই বেছিকৈ দিম গৰু পোৱালিটো মই ৰাখিব লাগিব মই এইটো সঁচা কথা কৈ আছোঁ দেই সিটো গৰু পোৱালিটো নিলে গৰু পোৱালি নিলে এই গৰুজনী মই আধি গৰু সি নুশুনে এতিয়া বেছি আধি গৰু এতিয়া নুশুনে এই বুলি কৈ পেলাই তাক ঘূৰাই দিয়ে সেইটো আমাৰ তাতে কওঁ যে আমি ধৰিলোঁ আমি কিনি ৰাখিম দে ভাই এতিয়া হয় না ছয় হয় না কিমান দিন হ'ল আমি 5,500 আনিছোঁ 5,500 আনিছোঁ আমি নাই এতিয়া হয় না আপোনালোকে ফয়চলা কৰি দিয়ক কেলেকা ইমান দিন ধরে আমি ব্যবহার করে আছো একদিনও এটা মানুহ এনেকুৱা আমার ঘূৰাও নাই আর আমার না না এতিয়া আপোনালোকে যি কৈ আছে সিও যি কৈ আছে এইটোহে ভাল কথা সিতে যাই পেলাই যে আমাৰ লগে এনেকুৱা উল্টা পাল্টা কৰি দিছে উল্টা পাল্টা কৰি নিদিয়ে গৰুটো সেইকাৰণে মই দিম আমি কিনি আনিছো তেনেকে দিনটো তোক লাগি থাকিবি না গৰু পোৱালিটো থৈ যাবি এইটো ক দুটা কথা ক তোৰ পৰা আমি কিয় কৰিম এনেকে পেচাল কৰি বেলি বহালে লাগি থাকিবি নে গৰু পোৱালিটো দি যাবি ক তোৰ পৰা মূল পইচাটো মই ঘূৰাই দিম আমি মূল পইচা আমি নিদিম নহয় মূল পইচা আমি নিদিম এইটোকে সুধি আছে নহয় কিমান লাগে 7,000 দে না না যেটো আমি কৈছো আমি কৈছি না আমি কোৱাটোত আমি কমে আমি কম কিমান দিব পাৰিবি তহঁতেও কৈছো এতিয়া কোৱা তহঁতে কোৱা 5,500 দি লৈ আহিছিলি তাৰ মাজত 7,000 লাগে না সেইটো বেপাৰীয়ে ক'বই কমে আমি এই গৰু পোৱালিটো 7,000 দাম হ'ব না বাৰু এইখিনি সেইখিনি যাওঁতে আমি বেপাৰ ক'বই দাম এইখিনি সেইখিনি নহয় আৰু বেপাৰ ক'বই জলালৰ ঘৰৰ গৰু পোৱালিটো কিনি লৈ গৈছে আমাৰ গৰু পোৱালি এটা আছে তাৰ জ্বৰ লগত জ্বৰ মেলিব তাক কলম কৰিছে কি দাম লৈছে সি ক'লে যে 5,500 5,000 নহয় লাগে আৰু 50 টকা টক বেছিকৈ দিম গৰু পোৱালিটো মোক সিটো নেদে তেতিয়া মই তাক কৈ দিছোঁ যে এইটো গৰুজনীটো মোৰহে আধি তাক কৈছোঁ আধিহে মই ভাগ পাম গতিকে মোক নুসুধাকৈ গৰু পোৱালি কিয় লৈ আহিম হে ব'ল তালৈকে যাওঁ আকৌ সোধা মোলা কৰি ল'মগৈ বুলি তাক লৈ অহাটো হয় মই হে এতিয়া চব কথাই বাদ 5,500 দি আনিছোতো সত্য কথা কৈছ না সঁচা কথা কওঁ ভাই যা সুধিছা আকৌ আমি তো এতিয়াতো বেলেগ আৰু নহয় আমি কলি আমি 5,500 সুধিছা কৈছি না নাই সি যেতিয়া আমাৰ সুধিছে আমি কৈছো 5,500 আনিছো আমি কেতিয়াও আমি